বাবু তই শাক ভাজিকণ নাখালি যে মানে ভাল বস্তুবোৰ একো খাব নোৱাৰা ন মই ভাল নাপাওঁ কি ভাল নাপালেও খাব লাগিব আৰু শুনচোন এই ভাতকেইটা খোৱা টাইমত অকণমান ফোনটো এৰিব নোৱাৰ নি এনি টাইম এইটোতে লাগি থাকো নহয় কিবা এটা বোলে দৰকাৰী কাম কৰক তেতিয়াও আছিলে এনেই চব হ'ব দিয়া তোমাৰ প্ৰত্যেকটোতে আপত্তি কিবা এটা নাখালেও হুলস্থুল মোবাইলটো অকণমান চালেও হুলস্থুল ৰাতিপুৱাটো শান্তিত অকণমান শুবলৈ নিদিয়াই কি ক'লি শান্তিত থাকিব নিদিওঁ হেৰ' ৰাতি এপৰলৈকে ফোনডালতে লাগি থাক উঠহে 12টামান বজাত উঠিয়ে ভাতকেইটা খাওঁ খাই আকৌ সেই একে লাগিয়ে যাওঁ তাৰ বাদেতো আৰু জীৱনৰ কিবা লক্ষ্য উদ্দেশ্য আছে জানো হ'ব দিয়া মই অকণমান ওলাই যাওঁ দেৰি হ'ব নৱহঁতৰ ঘৰৰ পৰা আহোঁগৈ কিয় যাব লাগে এতিয়া কাম বন নাই গ'লেও কিন্তু সোনকালে আহিবি হ'ব আহিম নহয় যাব পোৱাই নাই অহা কথা ক'লেই ইমান গধূলি হ'লগৈ এই ল'ৰাটো মানে এতিয়ালৈকে নাই ঐ ইফালে ইমান ডাঙৰ বতাহ ধুমুহা দিছে হে ভগৱান এই ল'ৰাটোক ভালে কুশলে ঘৰলৈ আনিবা আৰু দেই বাইকখন লোৱা পিছৰ পৰা যিহে বাইক চলোৱা উৎপাত ঐ একো অঘটন নঘটিলে হয় আৰু দেই ভগৱান ইমান বৰষুণ কি হ'ল তোৰ গৈ আছোকে যে ইমান দেৰি লাগিলে কেলে আৰু ফোনটো কৰিলে ভালকে কেলে কথা নাপাত ওলাই গ'লে মানে একো ক'ব নোৱাৰা হৈ যাও তোক কৈছিলো নাই মই সোনকালে আহিবলৈ হ'ব মনে মন থাকা আৰু মানে ঘৰত থাকিলেও শান্তি নাই লগৰকেইটাৰ লগত অকণমান ওলাই গ'লেও ফোনৰ ওপৰত ফোন ইমান ফোন কৰিছা নহয় লগৰবোৰ আকৌ লাজ পাই গৈছোগে আৰু শুনা দেউতাক কৈ দিবা দেই মোক সোনকালে আইফোন এটা লাগে লগৰ চবেই ল'লে মোৰ এই গেলা ফোনটা উলিয়াবলৈ লাজেই লগা হৈছে কি ক'লি শান্তি নাই দিয়া তই মাৰ দেউতাৰক কম সোপা শান্তি দিছ আৰু কি আইফোন লাগে সেইবোৰ শান্তি অশান্তি মোৰ দৰকাৰ নাই মোক মুঠতে আইফোন লাগে বুলি কৈছো লাগিবই আৰু সোনকালে দিবলৈ ক'বা নহ'লে চাবা আকৌ মানে কি কৰিবি মৰিবি নে ঘৰৰ পৰা ওলাই যাবি যা এইবাৰ তোৰ যি কৰিব মন আছে তাকে কৰগে যা তোৰ দৰে সন্তান মৰিলে অন্ততঃ এদিন বা দুদিন কান্দি নিজক বুজাই ল'ব পাৰিম কিন্তু তোৰ দৰে সন্তান জীয়াই থাকিলে আমি গোটেই জীৱন কান্দি কান্দি পাৰ কৰিব লাগিব গতিকে যি ভাল লেখ তাকে কৰগে যা মা আচলতে কি জান ভুল আমাৰ দৰে অভিভাৱকৰো তহঁতৰ দৰে সন্তান মৰাৰ ভয়ত বা ঘৰৰ পৰা আমাক এৰি ওলাই ক'বলৈ যাবিগে বুলি ভয়তে তহঁতৰ প্ৰত্যেকটো সপোন মৰি ধৰি পূৰণ কৰি থকাটো বাইকখন লাগে বুলি হুলস্থুল কৰিলি দেউতাৰাই আকৌ মৰিবি বুলি ভয়তে কেনেকৈ কিমান কষ্টৰে তোক বাইকখন আনি দিলে সেইবোৰ খবৰ আছে জানো বাইকখনটোতো আনি দিলেই এতিয়া আকৌ তেল ভৰাবলৈ পইচা আমিহে দিব লাগিব তই কি কৰি আছ তোৰ এটকাও ইনকম নাই যিজন মানুহে দিন ৰাত কষ্ট কৰি এই ঘৰখন চলাই আছে তেওঁ আকৌ কামলৈ চাইকেলেৰে সাহায্য কৰে আৰু যাৰ এটকাও ইনকম নাই তাক আকৌ ঘূৰিবলৈ ফুৰিবলৈ লাখটকীয়া বাইক লাগে নতুন জোতা লাগে বুলি উৎপাত দেউতাই তোক জোতাযোৰ আনি দিলে তইতো ধুনীয়াকৈ পিন্ধি ঘূৰি ফুৰিছ পইচা ক'ৰ পৰা কেনেকৈ আহিছ তোৰতো একোৱে সেইবোৰ দৰকাৰ নাই কেতিয়াবা সেই দেউতাৰ জোতাযোৰ মন কৰিছনে কেইটা চিলাই মাৰি এই মানুহজনে 5-6 বছৰ একেযোৰ জোতাকে পিন্ধি ঘূৰি ফুৰিছে প্ৰতি মাহে নতুন কাপোৰ লাগে হেৰ দেউতাৰে বিহু পূজা বা কিবা উৎসৱত হ'লেও নতুন কাপোৰ এযোৰ লোৱা দেখিছনে হেৰ 3টা পেণ্ট আৰু 2টা চাৰ্টে বছৰ চলাই আছে সেইবোৰ এবাৰ চকুত নপৰেনে তেওঁ মাথো এটাই জানে তোৰ আশাবোৰ পূৰণ হ'ব লাগে আৰু তই কি কৈছ তোক শান্তি লাগে হেৰ দিনৰ দিনটো গেম খেলি ঘূৰি নুফুৰি যদি কিবা এটা ইনকম কৰিবলৈ চেষ্টা কৰিলিহেঁতেন আমি মা দেউতাক হিচাপে বহুত শান্তি পালোহেঁতেন আৰু তই যে কথাই প্ৰতি কৈ থাক লগৰবোৰৰ আগত লাজ লাগে
হেৰ তোৰ যদি দামী দামী বস্তু দেখিহে তোৰ লগত কোনোবাই বন্ধুত্ব কৰে তেনে বন্ধু থকাতকৈ নথকাই ভাল তই অকলে থাকিবি সেইটোৱেই ঠিক আছে আঁঠুৱা চাই ঠেং মেলিবলৈ চেষ্টা কৰ বাবু তইতো ভালকৈ জান তোৰ ঘৰখনৰ সামৰ্থ্যৰ কথা হেৰ লগৰবোৰৰ আগত যদি তই দামী দামী বস্তু দেখুৱাবলৈ ঘৰখনত অশান্তিৰ সৃষ্টি কৰ তেতিয়া কাৰ ঘৰখন ধ্বংস হ'ব এবাৰ ভাবচোন চা তোৰ পৰিয়ালটো কিমান ধনী সেইটো মানুহৰ আগত দেখুৱাটো ডাঙৰ কথা নহয় তোৰ পৰিয়ালটো কিমান সুখী সেইটোহে ডাঙৰ কথা অৱশ্যে মা দেউতাৰ গালিবোৰ শুনিবলৈ অলপ তিতাকেহা লাগে কিন্তু ইয়াৰ গুণ বহুত বেছি সময়ত বুজিবি তোক আৰু ঘৰৰ পৰা একো দিব নোৱাৰো আইফোন লাগে ৱাইফোন লাগে নিজে ইনকম কৰ লৈ ল তাত মোৰ ক'ব লগা একো নাই কিন্তু এই দামী দামী বস্তুবোৰ বিচাৰি দেউতাৰ ৰাতি টোপনিকণ কাঢ়ি নলবি সন্তান হিচাপে তোৰতো দায়িত্ব আছে মা দেউতাক অকণমান শান্তি দিয়া যদি সেই দায়িত্ব পালন কৰিব পাৰ ঘৰত থাক আৰু যদি নোৱাৰ দৰজা খোলা আছে মা মোক প্লিজ ক্ষমা কৰি দিয়া মই বহুত ডাঙৰ ভুল কৰি আছিলোঁ মই কথা দিছোঁ মা আজিৰ পৰা তুমি আৰু দেউতাই কেতিয়াও মোক লৈ চকু পানী টুকিবলগীয়া নহয় মই কথা দিছোঁ প্লিজ মোক ক্ষমা কৰি দিয়া হ'ব দে শুন তই যে মই কোৱা কথাখিনি ভালদৰে বুজি ললি মই তাতে আজি বহুত সুখ অনুভৱ কৰিছোঁ চা প্ৰত্যেক মাক দেউতাকে নিজৰ সন্তানক সুখ শান্তিৰে উপচাই দিব বিচাৰে কোনো বস্তুৰে অভাৱ দিব নিবিচাৰে কিন্তু সন্তান হিচাপে তহঁতিওতো অনুভৱ কৰিব লাগে যে তহঁতে জন্মগ্ৰহণ কৰা ঘৰখনৰ আৰ্থিক পৰিস্থিতি কেনেকুৱা ঘৰখনৰ সামৰ্থ্যতা কেনেকুৱা আৰু এনেও মাক দেউতাকৰ পইচাৰে জীৱনৰ প্ৰয়োজনসমূহ পূৰণ কৰাতকৈ নিজে উপাৰ্জন কৰা টকাৰে প্ৰয়োজনখিনি পূৰণ কৰাৰ মজাই বেলেগ অনুভৱ কৰিবলৈ চেষ্টা কৰি চাবিচোন বুজি পাবি তেতিয়া বাৰু দে এতিয়া যা বিচনাৰ তলতে 30 টকা এটা আছে 10 টকা থৈ 20 টকা লৈ যা চাহ খাবলৈ কিবা এটা লৈ আনকে যা দেউতাও আহিব তিনিওটাই ভালকে চাহ অকণ খাম